মোৰ নাম মৃগেন পাঠক। মই প্ৰভুৰ পৰিচৰ্যা কৰি আছোঁ বৰ্তমান। আমি অলপ সময় প্ৰভুৰ বাক্যৰ বিষয়ে আমি আলোচনা কৰিম। আহক আমি সকলোৱে প্ৰভুৰ বাক্যত আমি চাম। আৰু মই এটা বিষয় আপোনালোকৰ আগত ক'ব বিচাৰোঁ, আৰু সেইটোৱে হৈছে যে প্ৰকৃত শান্তি। প্ৰকৃত শান্তি কেনেকৈ পাম? প্ৰকৃত শান্তি আমি ক'ত গ'লে পাম? কোনে আমাক দিব? প্ৰকৃত শান্তি দিবৰ কাৰণে এনেকুৱা এই পৃথিৱীত আৰু কোন আছে? আমি সকলোবিলাকে শান্তি বিচাৰি বিচাৰি হাবাথুৰি খাওঁ। মই 3টা পইণ্ট লৈছোঁ, আৰু এই 3টা পইণ্টৰ ভিতৰত প্ৰকৃত শান্তিটোৱে আমাৰ জীৱনৰ কাৰণে, আপোনাৰ মোৰ কাৰণে, সকলোৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশু কৈছে যে, হে পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম, মই প্ৰকৃত শান্তি দিম। প্ৰভু যীশুখ্ৰীষ্টই আপোনাক আৰু মোক আজি কৈ আছে, মাতি আছে, মোৰ ওচৰত শান্তি আছে। প্ৰভু যীশু কৈছে যে মোৰ ওচৰত শান্তি আছে, আহা মোৰ ওচৰত। যিসকলে ভাৰাক্ৰান্তত আছে, যিসকলে বহুত দুখ আৰু কষ্টত আছে, যিসকলে শান্তি বিচাৰি হাবাথুৰি খাই আছে, তো এনেকুৱা লোকসকলক মাতি আছে। মই এটা সময়ত শান্তি পোৱা নাছিলোঁ। মই এটা সময়ত শান্তি বিচাৰি বিচাৰি বহুত জেগাত গৈছিলোঁ, কিন্তু প্ৰভু যীশুখ্ৰীষ্টই মোক প্ৰকৃত শান্তি মোৰ জীৱনত দি দিছে। মোৰ জীৱনত, মোৰ ঘৰত, মোৰ মা, মোৰ দেউতা, মোৰ পৰিয়ালত দিছে। আৰু সেইকাৰণে মই আজি আপোনাৰ আগত ক'ব বিচাৰিছোঁ প্ৰকৃত শান্তিৰ বিষয়ে। আৰু প্ৰকৃত শান্তি আমাক প্ৰভু যীশুখ্ৰীষ্টইহে দিব পাৰে। তাত বাহিৰে বেলেগ আৰু একো কোনো এজন ব্যক্তিও দিব নোৱাৰে। আৰু সেই প্ৰকৃত শান্তি প্ৰভু যীশুৱে দিব পাৰে। সেইকাৰণে কৈছে, মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ। জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তো জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ, প্ৰভু যীশুখ্ৰীষ্টই কৈছে। তো জগতে কি দিয়ে? জগতৰ শান্তিটো কেনেকুৱা? আজি চাওক, বহুত মানুহে মদ খাই কিনে শান্তি পায়, বহুত মানুহে ভাং খাই শান্তি পায়, বহুত মানুহে বেলেগ বেলেগ ধৰণৰ শান্তিবিলাক বিচাৰি বিচাৰি যায়, কিন্তু শান্তিটো নাপায়। আৰু পায় যদি বাছ খন্তেকীয়া শান্তি অলপ সময়ৰ কাৰণে পায়, কিন্তু সেই শান্তিটো চিৰদিনৰ কাৰণে নহয়। সেইকাৰণে বহুত মানুহে আজি শান্তিৰ কাৰণে ছুচাইড কৰে, শান্তিৰ কাৰণে আত্মহত্যা কৰে, শান্তিৰ কাৰণে মাৰপিট হয়, শান্তিৰ কাৰণে ঘৰৰ ভিতৰত বহুত অশান্তি হয়। বাছ শান্তি। আপুনি ভাবিছেনে কেতিয়াবা শান্তিটো আমাৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হয়, এটা মূল বিষয় হয়। কাৰণ আপোনাৰ হৃদয়ত, আপোনাৰ জীৱনত, আপোনাৰ পৰিয়ালত যদি শান্তি নাই, তো সেইখন ঘৰ শান্তিত জীৱন যাপন কৰিবৰ কাৰণে, মানে আগবাঢ়ি যাবৰ কাৰণে আপুনি কোনো ৰাস্তা বিচাৰি নাপায়। কিন্তু সেই শান্তিটো প্ৰভু যীশুৱে কৈছে যে মইহে তোমালোকক দিব পাৰোঁ, মইহে তোমালোকক দিব পাৰোঁ। প্ৰভু যীশু খ্ৰীষ্টই এনেকৈ কৈছে। তো সেইকাৰণে আজিৰ পৰা 2020 বছৰ আগতে প্ৰভু যীশুখ্ৰীষ্ট স্বৰ্গ এৰি এই পৃথিৱীলৈ আহি নিজৰ জীৱনটো কালবাৰী ক্ৰুচত মৃত্যু হৈ পুনৰ প্ৰভু যীশুখ্ৰীষ্ট 3 দিন পিছত জি উঠিলে। আৰু সেই শান্তিটো আমাক দিছে আজি। আৰু সেইটোৱে হৈছে প্ৰকৃত প্ৰভু যীশুখ্ৰীষ্টৰ স্বৰ্গীয় শান্তি। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। কাৰণ কিয় এই পৃথিৱীত শান্তি বিচাৰি বিচাৰি, মই আগতে এবাৰ কৈছোঁ আপোনাক যে বহুত মানুহে হাবাথুৰি খাই আছে। শান্তি বিচাৰি বিচাৰি পৰ্বতে, পাহাৰে, ভৈয়ামে সকলো জেগাত বিচাৰি যায়। মন্দিৰ, মছজিদ, গীৰ্জা সকলো জেগাত শান্তি বিচাৰি যায়, কিন্তু শান্তি ক'ত পায়? শান্তি আপুনি দোকানত, আপোনাৰ ওচৰৰ দোকানখনত গৈ কিনে আপুনি কিনিব নোৱাৰে। মই 1 লাখ টকা দিম, মোক শান্তি দিয়ক, মই 1 কৰোৰ টকা দিম, মোক শান্তি দিয়ক, এনেকৈ আপুনি কোনো এটা ব্যক্তিক ক'ব নোৱাৰে। হয়, এই পৃথিৱীত বহুত ধনী ধনী ব্যক্তি আছে, কিন্তু তেওঁলোকৰ জীৱনতো শান্তি নাই। হয়, এই পৃথিৱীত এসাঁজ নিমখ ভাত খাই থকা ব্যক্তিও আছে, কিন্তু তেওঁলোকৰ জীৱনতো বহুত শান্তি আছে। তাৰমানে পইচাই আপোনাক শান্তি দিব নোৱাৰে, ধন আৰু সম্পত্তি আপোনাক শান্তি দিব নোৱাৰে, কিন্তু প্ৰকৃত শান্তি আমাক প্ৰভু যীশুখ্ৰীষ্টইহে দিব পাৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভুৰ মহিমা হওক যে আজি আমাক প্ৰভুৰ সেই শান্তিটো ভাগিদাৰী কৰিছে, যিটো শান্তি এই জগতে বহুতে জানে আৰু বহুতে নাজানে। কিন্তু মই যিসকলে নাজানে সেইসকলক মই অনুৰোধ কৰোঁ, এবাৰ প্ৰভু যীশুক আপোনালোকে আস্বাদন কৰি চাওক, এবাৰ প্ৰভু যীশুক আপোনালোকে আঁকোৱালি লওক, এবাৰ প্ৰভু যীশুক আপোনালোকে বিশ্বাস কৰি চাওক যে প্ৰভু যীশুৱে আপোনাৰ জীৱনত, আপোনাৰ মনত কেনেকৈ শান্তি দিব পাৰে।
কাৰণ কিয় প্ৰভু যীশু আমাৰ সকলোৰে কাৰণে উদ্ধাৰকৰ্তা, আমাৰ সকলোৰে কাৰণে জীৱনদাতা আৰু আমাৰ সকলোৰে কাৰণে আনন্দ দিওঁতা আৰু আমাৰ শান্তি দিওঁতা হয়। প্ৰভুৰ বাক্যত ইমান সুন্দৰভাৱে কৈ দিছে, মই আকৌ এবাৰ আপোনালোকক ক'ব বিচাৰিছোঁ, মঠি 11 অধ্যায় 28 পদৰ পৰা 30 পদলৈকে, যে হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ, প্ৰভু যীশুৱে কৈছে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশু নম্ৰ আৰু কোমল চিত্তৰ মানুহ, তেখেতে শান্তি দিব বিচাৰে আপোনাক, যিটো শান্তি এই পৃথিৱীৰ কোনো এটা ব্যক্তি দিব নোৱাৰে। মোৰ জীৱনতো বহুত অশান্তি আছিলে, বহুত বহুত বহুত, মই কৈ কিনে আপোনাক শেষ কৰিব নোৱাৰোঁ। কিন্তু এটা সময় এনেকুৱা আহিলে, সেই অশান্তিবিলাক সকলো দূৰ কৰি কিনে প্ৰভু যীশু আজি মোক শান্তি দিছে। আৰু সেইকাৰণে আজি মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক ক'ব বিচাৰোঁ যে হয়, বহুত জেগাত মানুহে শান্তি বিচাৰি যায়, কিন্তু শান্তি, প্ৰকৃত শান্তি ক'তো নাপায়। প্ৰকৃত শান্তি অকল প্ৰভু যীশু খ্ৰীষ্টৰ তাতেই পায়। হালেলুয়া। আজি আমি বহুত আনন্দিত, কাৰণ কিয় প্ৰভু যীশুক আমি জানিছোঁ। আজি আমি বহুত উৎসাহিত, কাৰণ কি আমি প্ৰভু যীশু খ্ৰীষ্টক আমি বুজিছোঁ, আৰু আমাক প্ৰভু যীশুৱে প্ৰভু যীশুৰ সম্পূৰ্ণ পৰিচয়টো আমাক দিছে। হালেলুয়া। তো এই হয় প্ৰভু যীশুৰ সত্য প্ৰেম, সত্য শান্তি, সত্য আনন্দ। মই শান্তি, আনন্দ, প্ৰেম এই তিনিওটা বিষয় মোৰ মনলৈ আহিছে, আৰু সেইকাৰণে মই আপোনালোকৰ আগত শান্তিৰ বিষয়ে বাছ আপোনালোকক অকণমান আলোচনা কৰিছোঁ আপোনালোকৰ লগত। আৰু এইখিনিতে মই আৰু বেছি নকওঁ, নহ'লে ভিডিঅ' বহুত দীঘল হৈ যাব। প্ৰভুৱে আপোনালোকক বহুত আশীৰ্বাদ কৰক, আৰু এই ভিডিঅ'টোৰ যোগেৰে নিশ্চয় আপোনালোকে বহুত আশীৰ্বাদ পাইছে, মই বিশ্বাস কৰোঁ। আৰু প্ৰভুৰ অনুগ্ৰহ, প্ৰভুৰ প্ৰেম, প্ৰভুৰ শান্তি আজি আৰু কালি আৰু সদা কাললৈকে আপোনাৰ লগত থাকক আৰু আছে। আৰু প্ৰভু যীশুক বুজক, প্ৰভু যীশুক জানক, প্ৰভু যীশুক বুজিবৰ কাৰণে, জানিবৰ কাৰণে আপুনি অকণমান চেষ্টা কৰক, কাৰণ কিয় প্ৰভু যীশু প্ৰেম হয়, প্ৰভু যীশু শান্তি হয়, প্ৰভু যীশু আনন্দ হয়।